শৰ্মা দা ঘৰলৈ কেতিয়া যাব? নক'বহে বৰুৱা, অহা সপ্তাহলৈ যাব লাগিব যেন তেন কাম চাম মিলাই মিলি। শৰ্মা দা মানি গৈছো দেই আপোনাক, আপুনি কোম্পানীৰ কাৰণে নিজৰ জানটোও দিব পাৰে। ঠিক আছে শৰ্মা দা, মই পিছতকে লগ কৰি আছো। ঠিক আছে বৰুৱা। ঘৰলৈকো মনত পৰিছে, ঘৰলৈকে কল এটা লগাওঁ। ৰামু ৰামু ৰামু। হয় মেম চাহাব। চাহাবৰ পিছফালে এই মোবাইল ফোনটো আছে, মোবাইল ফোনটো ৰিচিভ কৰি পেলাই কচোন আমি ভাত খাই আছো বুলি। ঠিক আছে মেম চাহাব। হেল্ল'। আৰে তই কোন? মই ঘৰত কাম কৰা ল'ৰাটোৱে কৈছো। তোক আকৌ কোনে ৰাখিলে ঘৰত? মোক মেম চাহাবে আজিৰ পৰা কামত ৰাখিছে। আচ্ছা 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 আচ্ছা, ঠিক আছে ঠিক আছে। মেম চাহাব আছেনে? মেম চাহাবটো চাহাবৰ লগত বহি পেলাই ভাত খাই আছে। মেম চাহাব আৰু চাহাবৰ মাজত কিমান যে মৰম আছে, দেখি পেলাই ভাল লাগে। কি কৈছ? আৰে সেইখন ঘৰৰ চাহাব মইহে হয়। তেতিয়াহ'লে মেম চাহাব কাৰ লগত বহি আছে? মোৰ লগত গাদ্দাৰী কৰিছে তাই মোৰ লগত গাদ্দাৰী কৰিছে। তাইক মই জিন্দা নেৰো। শুনচোন, তোক 1 লাখ টকা লাগে, 1 লাখ টকা। কিমান ক'লে? 1 লাখ টকা? বাপৰে, মোক লাগিব 1 লাখ টকা মোক লাগে। তেতিয়াহ'লে শুন, মেম চাহাব আৰু মেম চাহাবৰ লগত বহি থকা মেম চাহাবৰ বয়ফ্ৰেণ্ডটোক তই ৰড এটা আনি পেলাই দুইটাকে মাৰি পেলা, মাৰ্ডাৰ কৰি দে। মই তোক 1 নহয় 2 লাখ টকা দিম, 2 লাখ টকা। কিমান? 2 লাখ টকা? ঠিক আছে মই এতিয়াই কৈছো। মই আহি আছো মেম চাহাব। হেল্ল'। কাম হৈ গ'ল চাহাব, দুইটা মৰি থাকিলে। মেম চাহাব আৰু মেম চাহাবৰ বয়ফ্ৰেণ্ড দুইটাকে মাৰি পেলালো মই। ভেৰি গুড ভেৰি গুড ভেৰি গুড। কিন্তু এই লাষ্ট দুটাৰ কি কৰিব লাগিব? এই ঘৰৰ পিছফালে দেখা যে পুখুৰীটোতে দুইটা লাশ দলিয়াই দে। কিন্তু এইটো ঘৰৰ পিছফালে কোনো পুখুৰী নাই, হাইৱেহে আছে। কি? ঘৰৰ পিছফালে পুখুৰী নাই, হাইৱে আছে? এইটো ৰমাকান্ত শৰ্মাৰ ঘৰ নহয় জানো? নহয়, এইটো ৰাজীৱ শইকীয়াৰহে ঘৰ। তাৰ মানে চৰি, ৰং নাম্বাৰ, ভুল জেগাত লাগিল।